to my channel. আজি ভাবিলো ৰাতিপুৱাৰ পৰা মই ভিডিওটো কৰো কিন্তু ৰাতিপুৱাৰ পৰা টাইম নাপালো তে 12টা মান বাজিছে আৰু মই এতিয়া লাঞ্চ বনাই আছো ঘৰৰ সকলোৰ কাৰণে কাৰণ ঘৰত আজি মানে মই ভাবিলো ময়ে ভাত বনাও এটো মাছ বনাই আছো আজি মাছ বনাই ভাত খাই আৰু আপোনালোকৰ লগত কথা পাতিম তেনেহলে ভিডিওটো আৰম্ভ কৰো চাই থাকক ভিডিওটো শেষলৈকে আমি লাঞ্চ কৰিলো এতিয়া আমি দুই ফুৰিব আহিছো ক'ত যাম আমি ফুৰিবলৈ যাম এতিয়া ক'ত ফুৰিব যাম আমি দুটা ফুৰি আছো এটো চিনি পাইছে না আপোনালোকে মই প্ৰথম ভিডিওতে দেখাইছিলো বলক আমি যাও এতিয়া ভাতৰ লগত কি খাইছা ভাতে খোৱা নাই মই খালো Hey guys, ইমান গৰম লাগিছে আমি বাহিৰতে বহি আছো কাৰণ ভিতৰত বেছি গৰম হৈ যায় ফেনৰ হাৱা আৰু বেছি গৰম হৈ যায় কাৰণে বাহিৰত বহি আছো ইয়াত ধুনিয়া বতাহ আহি আছে কাৰণ চাৰিওফালে বহুত বেছি গছ-গছনি আছে এই কাৰণে আৰু এতিয়া মোৰ ঘৰত ভিতৰত যাব মন নাই কাৰণ মা আৰু ভন্টি অফিসত গৈছে আৰু মই আৰু সৰু ভন্টি মোৰ ঘৰত আমি ঘৰত আছো আৰু এজনী মোৰ খুৰাৰ ছোৱালী তাইও মাৰ লগত থাকে খেলি থাকে হয়নে আৰু অলপ পিছত মই মোৰ ফ্ৰেন্ড এজনী আহিব আপোনালোকক মই দেখাম কোন আহিব আৰু আমি কি কৰো আপোনালোকক দেখাম ভিডিওটো চাই থাকক আৰু এই বেছি গৰম পৰিছে আপোনালোকে জুনে বাহিৰত যায় সান এক্সপাৰ্ট নলগোৱাকে নাযাব কাৰণ স্কিন বেয়া হৈ যায় বহুত বেছি বেয়া হৈ যায় মই ছোৱালীবোৰক কৈছো বিশেষকে ময়শ্চাৰাইজাৰৰ ওপৰত সান এক্সপাৰ্ট লগাব একদম নাপাহৰিব এজনী হল মোৰ ফ্ৰেন্ড মানে ফ্ৰেন্ড নহয় মতকে বহুত সৰু হয় 2-3 বছৰ 4 বছৰ মান সৰু মোৰ ভন্টিৰ ফ্ৰেন্ড হয় আৰু মোৰ ঘৰৰে ছোৱালী হয় তাই আজি মোক হেয়াৰ ষ্টাইল কৰি দিব আপোনালোকক দেখাই আছো চাই থাকিব ভিডিওটো আৰু তাইৰ নাম হয় নিতু ধুনিয়া হেয়াৰ ষ্টাইল কৰে মোক মই দেখাই আছো আপোনালোকক या सब मैं हेयर स्टाइल बनाइছো ধুনিয়া এটা হেয়াৰ ষ্টাইল বনাইছো আমি এতিয়া ফুৰিব যাম সেই কাৰণে কেনেকুৱা হৈছে মোৰ হেয়াৰ ষ্টাইলটো হৈ গল কেনেকুৱা লাগিছে মোৰ বহুত ভাল লাগিছে এতিয়া আমি ফুৰিবলৈ যাম বলক মই তেনেহলে ফুৰিবলৈ যাম এতিয়া ফুৰিব আহিলো ইয়ালৈ কোন কোন আহিছো এই চাওক এইজনী আৰু এজনী আছে কিবা কৰি আছে নাজানো ফোনত বিজি পুৰা ফটো উঠাত আৰু এইখিনি জায়গা মই দেখাই আছো বাপ এইটো এই পাহাৰখন চাও ইমান ভাল লাগা হৈছে এইখিনি চাইলে আমি আহিয়ে থাকো মোৰ ঘৰৰ পৰা বহুত ওচৰতে হয় বহুত ধুনিয়া লাগে ইয়াত আহিয়ে আহিয়ে থাকো আমি ইয়াত অকমান ফুৰি ঘৰলৈ গুচি যাম এইটো অকমান বানপানী হৈছে বানপানী হয় অকমান আৰু এখন পাহাৰ আৰু আগত এইটো কেমেৰা ধৰিব পাৰিছে না নাজানো এইটো চাউলৰ গুদাম হয় এখন পাহাৰ আৰু এইবিলাক পথাৰ এতিয়া পানী হৈ আছে এইটো চাওক কেনেকৈ বহি আছে আৰু এইজনী নহয় কাৰণ বৰষুণ আহিব পাৰে বৰষুণ আহাৰ আগতে আমি ঘৰলৈ যাব লাগিব এই দুটা ল'ৰা আহি আছে আৰু দেখাই আছে কি আছে যিখিনি আছে মই দেখাই বৰশী পাতিব আহি আছে আমি ঘৰত যাওঁ বলক ঘৰত যোৱাৰ আগতে কিবা কিবি মোৰ কিনিব লগা আছে আপোনালোকক দেখাই দিম তাৰ পিছত মই ভিডিওটো শেষ কৰিম বলক মোৰ লগত আমি এতিয়া মমো খাবলৈ আহিছো আৰু পিছফালে সবে খাই আছে এইকাৰণে আজি কিবা খাবৰ মন গল আৰু মমো খাই আমি যাম অকমান ফ্ৰুটছ বজাৰ কৰিবলৈ বলক মোৰ লগত আৰু ফ্ৰুটছ কিনা হৈ গল এতিয়া আমি আহিছো সবজি বজাৰ কৰিবলৈ আৰু এইজনী মোৰ সিস্টাৰ হয় আগৰ ভিডিওত চাগে দেখাইছোৱে ন ঘৰ আহি পালো এতিয়া ফ্ৰেছ হলো আৰু অকমান কাম আছে হেতু কৰো আৰু মই ভিডিওটো শেষ কৰো ইয়াতে আপোনালোকে মোৰ ভিডিওটো যদি চাই আছে লাইক কৰিব কমেন্টছত জনাব কেনেকুৱা লাগিছে আৰু শেয়াৰ কৰিব
এতিয়া বাই আকৌ লগ পাম আৰু এটি নতুন ব্লগৰ সৈতে বাই